হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি ৰাতিপুৱাই আইটোৰ বাৰ্থডেৰ বাবে মন্দিৰলৈ যাবলৈ ওলাইছোঁ। ইয়াতে ৰেডি হৈ আছে। মন্দিৰৰ পৰিৱেশটো বহুত ভাল লাগে, নহয়নে? এয়া গধূলি পাৰ্টিৰ বাবে মাংস কাটি আছে। আইটো বাৰ্থডে গাৰ্ল চাওঁ মুখখন হাই দিয়া। আমাৰ এতিয়া খানাৰ যোগাৰ হৈ আছে। এইবিলাক এই মায়ে আলু কাটি আছে। আইটো কি কাটিবা? টেঙা এইফালে হাঁহ চফা কৰি আছে। আপোনালোকে কি কৰিছে বাৰু? জন কি কৰি আছে? অঁ হয় নেকি? দে খানা হ'ব। এয়া মা আৰু খুৰীহঁতে ৰুটি বেলি আছে। ইয়াত ঘুগনি বনাই আছে দাদাই। এয়া এইটো কেক কটাৰ টাইমত দুষ্টামি মম জ্বলোৱাতে তাই ভয় কৰিছে। Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. আমাৰ ব্যস্ততাৰ বাবে আৰু ভিডিঅ' কৰা নহ'ল। মই নতুনকৈ ব্লগিং আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে মৰম দিব আৰু কিবা ভুল হ'লে শুধৰাই দিব। ধন্যবাদ। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।